সঁচাকৈ বৰ আজি সুখৰো খবৰ আৰু দুখৰো খবৰ। মানে আজি মোৰ কবিতা এদিন আকাশ চুব শীৰ্ষক কাব্যগ্ৰন্থখন প্ৰকাশক বিক্ৰম কুমাৰ চন্দ্ৰদেৱৰ যি সক্ৰিয় সহযোগিতাত আজি মই উন্মোচন কৰিলোঁ। আৰু এই অনুষ্ঠানতে উন্মোচক হিচাপে সুদূৰ গুৱাহাটীৰ পৰা আমন্ত্ৰিত কুমুদ নাথ ছাৰৰ লগতে প্ৰায় 5জনীয়া দল এটি ইয়াত উপস্থিত হৈছে। আৰু ইয়াৰ সমান্তৰালকৈ ইমান গৰমতো শ্ৰদ্ধাৰ ডিফু সদৌ কবি সন্মিলনৰ জিলা সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক কৌস্তভ খান ছাৰ আহি তেওঁলোকে মোক যি উৎসাহ উদ্দীপনা দিলে তাৰ বাবে সঁচাকৈ মই নথৈ আনন্দিত হৈছোঁ। আৰু আশা ৰাখিছোঁ আগন্তুক দিনত সকলোৰে সহায় সহযোগিতা শিৰোধাৰ্য কৰি মই মোৰ জীৱনত এনেধৰণে আগুৱাই যাম বুলি মই আশা ৰাখিছোঁ। খড়গেশ্বৰ দাস যেতিয়া আমাৰ হাওড়াৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিদ্যাঞ্জলিৰ শিক্ষক হিচাপে জইন কৰিলে তেতিয়াৰ পৰা তাৰ শিক্ষাদানৰ বিভিন্ন কাৰ্যসূচীত লগ পালোঁ। তাৰপিছত তাৰ লিখনি কবিতা এইখিনিও আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত পালোঁ। শেহতীয়াকৈ যেতিয়া আজিৰ পৰা 1 মাহমান আগতে মোক খগেশ্বৰ দাসে ক'লে, ছাৰ মই এখন কাব্যগ্ৰন্থ কবিতাৰ সংকলন প্ৰকাশ কৰিব বিচাৰিছোঁ, আপুনি ইয়াৰ প্ৰকাশক হ'ব নেকি? মই কৈছোঁ চাওঁচোন কি হয় বা তুমি দিহা কেনেকৈ কৰা যায় আগবাঢ়ি যোৱা। মই কবিতাখিনি চালোঁ, চাই পেলাই মোক মনটো উৎফুল্লিত হৈ গ'ল যে এজন ইমান মানে বাজাৰ সন্মুখৰ মাজত থাকি পেলাইও নিজে যে স্বতঃস্ফূৰ্তভাৱে এইখিনি কবিতা লিখিব পাৰিছে, গতিকে তেখেতৰ এই কবিতাখিনি মই মানে প্ৰকাশ কৰিবলৈ আগবাঢ়ি আহিলোঁ। আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ল। হয়, আমাৰ সুদূৰ গুৱাহাটীৰ পৰা মাননীয় জনকল্যাণ বাৰ্তাৰ সম্পাদক মাননীয় কুমুদ নাথ ছাৰে আহি আজি উন্মোচন কৰিলে। প্ৰায় 50গৰাকী বিশিষ্ট কবি সাহিত্যিক আৰু সংবাদকৰ্মীৰ উপস্থিতিত এই কবিতা উন্মোচন কৰা হ'ল। হয়, আজি হাওড়াঘাটৰ উদীয়মান কবি খগেশ্বৰ দাসৰ মোৰ কবিতাই এদিন আকাশ চুব শীৰ্ষক কাব্যগ্ৰন্থখন উন্মোচন কৰা হ'ল। আৰু এই গ্ৰন্থখন উন্মোচন কৰিছে বিশিষ্ট সাংবাদিক তথা জনকল্যাণ কাকতৰ সম্পাদক কুমুদ নাথ ডাঙৰীয়াই। আৰু এই কিতাপখনৰ প্ৰকাশক বিক্ৰম কুমাৰ চন্দ্ৰ। গতিকে আমি আজি এই উন্মোচনৰ অনুষ্ঠানটিত উপস্থিত থাকি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। আৰু উদীয়মান কবিগৰাকীৰ যি কাব্যিক উৎসাহ আৰু কাব্যিক প্ৰচেষ্টা তেওঁ হাতত লৈ এই কিতাপখন প্ৰকাশ কৰি ৰাইজৰ মাজলৈ উলিয়াই দিছে। আমি আশা কৰিছোঁ তেখেতৰ এই কবিতাখন পাঠক সমাজে আদৰি ল'ব। হয়, পোনপ্ৰথমেই মই আপোনালোকৰ সংস্থালৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। খগেশ্বৰ দাসৰ মোৰ কবিতাৰ এদিন আকাশ চুব এই কিতাপখন উন্মোচনৰ কাৰণে মোক নিমন্ত্ৰণ জনাইছিলে। মই আহিলোঁ হাওড়াঘাটলৈ। আহি খুব সুন্দৰ পৰিৱেশ এটা দেখা পালোঁ। খগেশ্বৰ দাসৰ লগতে বিভিন্ন জেগাৰ পৰা অহা বিশিষ্ট ব্যক্তিসকল, বুদ্ধিজীৱী, সাহিত্যিকসকলে যিধৰণে কথাবোৰ আগবঢ়ালে খুবেই ভাল লাগিলে। আৰু খগেশ্বৰ দাস অতি দুখীয়া ল'ৰা। তেখেতৰ যি এই কাব্য কিতাপখন ওলালে গতিকে সকলোৱে সহযোগ কৰিছে। আৰু আগলৈ তেনেকুৱা তেখেতক উৎসাহ উদযাপনা দি সহায় সহযোগিতা কৰক। আৰু লগতে ময়ো তেখেতক কথা দিছোঁ যে অনাগত দিনত অহা দিনবোৰত তুমি আৰু চেষ্টা কৰা, তোমাৰ লগতে আৰু আমাৰ অসমৰ তোমাৰ অঞ্চলৰ বিভিন্ন সৰু ল'ৰা ছোৱালীক হাতে হাতে কিতাপ পেপাৰ পঢ়ক এটা আন্দোলন কৰা। তুমি তাৰ তোমালোকে শিকোৱা, তেতিয়া কিতাপৰ মাধ্যমেৰে শিক্ষাৰ মাধ্যমেৰে ল'ৰা ছোৱালীক ভাল পৰিৱেশ এটা দিয়া। তোমাৰ লগতে আনকো শিকাই তুমি আগবঢ়াই লৈ যোৱা আৰু তুমি নিজেও কিতাপ এখন লেখা, মই যথেষ্ট তোমাক সহায় কৰিম।